Hello everyone, কি খবৰ? আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেল হোমলি গপশপলৈ স্বাগতম জনাইছো। আজি কেইবা দিনৰো পিছত মই আপোনালোকলৈ এটা সহজ উপায়েৰে আমাৰ স্কিন আমি কেনেকৈ সাফা কৰি ৰাখিব পাৰো তাৰে এটা উপায় লৈ আহিছো, যিটো আমি ঘৰতে পোৱা কেইটামান বস্তুৰে আমি এটা স্ক্ৰাব ৰেডি কৰিব পাৰো। আমি সাধাৰণতে আমি আমাৰ মুখখন সাফা কৰি ৰাখিবলৈ যিকোনো ধৰণৰ স্ক্ৰাব কৰিব লাগে, যাৰ দ্বাৰা আমাৰ মুখৰ লেতেৰা বিলাক ওলাই। সেইটো কৰিলে আমাৰ মুখখন বিৰাট সাফা হৈ থাকে আৰু এই স্ক্ৰাবটো ইউজ কৰি মই নিজে বিৰাট ভাল ৰিজাল্ট পাওঁ। তাকে আপোনালোকক দেখাওঁ কেনেকৈ কি বস্তু ইউজ কৰি মই স্ক্ৰাবটো ৰেডি কৰোঁ আৰু কেনেকৈ তাক ইউজ কৰোঁ তাকে দেখাওঁ, আহকচোন। এয়া মই স্ক্ৰাবটো ৰেডি কৰিবলৈ এনেকৈ চাউল গুড়া লৈছোঁ, 2 চামুচ চাউল গুড়া লৈছোঁ। আপোনালোকে পাৰিলে ঘৰত নিজে হাতেৰে অকণমান এনেকুৱা অকণমান গোটা গোটা হৈ থকাকৈ তেনেকুৱা চাউল গুড়া কৰি ল'লে ভাল, পটাত হওক বা মিক্সিত হওক। মই ইয়াতে পেকেটে লৈছোঁ, অকণমান মিহি হয় সেইকাৰণে বেছি পাউডাৰটো দিগদাৰ। তাতে তেল দিছোঁ, ককোনাট অইল দিছোঁ, এয়া ককোনাট অইল দিছোঁ, এয়া 1 টিস্পুন কোকোনাট অইল দিছোঁ। তাতে মই কফিটো আমাৰ স্কিনৰ কাৰণে খুব ভাল, তাতে সেই কফি দিছোঁ মই, এয়া 1/2 টিস্পুন দিছোঁ কফি। এইখিনি বিৰাট ভালকৈ মিক্স কৰি লওঁ। এয়া মই এইখিনি ভালকৈ মিক্স কৰি লোৱাৰ পিছত অলপ এনেকুৱা ধৰণৰ হয়, এয়া এনেকুৱা হৈ, এয়া আপোনালোকে ভালদৰে মিক্স কৰি ল'ব। এয়া মই স্ক্ৰাবখিনি এনেকৈ ৰেডি কৰি লোৱাৰ পিছত বিৰাট ভালকৈ আপোনালোকে নিজৰ মুখখন চাই যিমানখিনি দৰকাৰ হয় সিমানখিনি ল'ব। এনেকৈ হাতত লৈ খুব ভালকৈ স্কিনটোত এনেকৈ ৰাব কৰিব, এনেকৈ বিৰাট ভালকৈ ৰাব কৰিব। পেকেটটো ল'লেও, পেকেট চাউল গুড়াটো ল'লেও ভালেই, অকণমান গোটা থাকে, মই তাকে লগাই নিজে গম পাইছোঁ। আপোনালোকে এইটোও ল'ব পাৰে, সহজতে হয়, নিজে গুড়া কৰি মেলি লগোৱাটো খুব ভাল নালাগে। এনেকৈ কৰি খুব ভালকৈ স্কিনটোত ৰাব কৰিব লাগে, কাৰণ আমাৰ গৰম দিন হওক ঠাণ্ডা দিন হওক আমাৰ মুখত খুব লেতেৰা জমা হয়, যিটো কাৰণে আমি স্ক্ৰাবটো কৰাটো খুবেই জৰুৰী। এয়া এনেকৈ খুব স্ক্ৰাব কৰিব লাগে। আৰু কফিটোৱে আমাৰ ব্ৰাইটনেছৰ কাৰণে হওক, পিগমেণ্টেশ্যনৰ কাৰণে হওক খুব ভাল কাম কৰে, আৰু চাউল গুড়াটোৱে আমাক স্কিনটো চাফা কৰাত সহায় কৰে, আৰু কোকোনাট অইলটোৱে আমাৰ স্কিনটো মইষ্ট কৰি ৰখাত সহায় কৰে। এনেকৈ আপোনালোকে যিমান সময় পাৰে, খুব বেছি 10 মিনিটমান এনেকৈ কৰি স্ক্ৰাব কৰিব। এইখিনি অকণমানকৈ লৈ ভালকৈ এনেকৈ স্ক্ৰাব কৰি গোটেই মুখখনত এনেকৈ কপাল হওক, এনেকৈ ডিঙিৰ পৰ্চনটো, এইবিলাক সকলোখিনি স্ক্ৰাব কৰি সুদা পানীৰে ধুনীয়াকৈ মুখখন ধুই দিলে, যদি পাৰে এখন কুহুমীয়া গৰম পানী লৈ এখন টাৱেল লৈ মুখখন মুচি ল'ব। মই কৰি লৈ আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ এই নাকৰ পৰ্চনবিলাক বহুত বেছি, আমাৰ এনেকুৱা ঠাইবিলাক বহুত বেছি লেতেৰা হয়, এইবিলাক লেতেৰা হয়, আৰু এনেকুৱা ঠাইবিলাক খুব লেতেৰা হয়। সেইকাৰণে আমি এনেকুৱা জেগাবিলাক খুব ৰাব কৰি এনেকৈ ঘঁহিব লাগে, বিৰাট ধুনীয়াকৈ চাফা হয়। কপালো খুব লেতেৰা হয়, এই কপালবিলাকো এনেকৈ ঘঁহি এতিয়া খুব ভালকৈ চাফা কৰিব। মই কৰি লওঁ। এয়া চাওকচোন, অকণমান সময় 5 পৰা 10 মিনিটমানলৈকে মই খুব মুখখন ভালদৰে স্ক্ৰাব কৰাৰ পিছত মুখখন ইমান ছফ্ট আৰু স্মুথ লাগিছে, আপোনালোকে দেখিলে হয়তো গম পাব পাৰে। এয়া খুব চাফা ফিল হয়। এয়া মই মুখখন ধুই আহিছোঁ, মাত্ৰ একো লগোৱা নাই। আপোনালোকে যদি বিচাৰে, কাৰণ ইয়াত মই কোকোনাট অইল দিছোঁ, সেইটো কাৰণে অকণমান অইলি ফিলিং এটা থাকিব পাৰে। আপোনালোকে যদি বেয়া পায় ফেচ ৱাছ দি পিনে ভালকৈ মুখখন ধুই ল'ব, কিন্তু মই একো নিদিয়াকৈ সুদা পানীৰে ধুই আহিছোঁ। মোৰ নিজৰ ইমান ভাল ফিলিংছ এটা হৈছে, চাফা আৰু খুব শ্বাইনি ফিলিংছ এটা হয়। আপোনালোকে তেনেকৈ কৰি চাব। এয়া চাবচোন কেনেকুৱা লাগে, এয়া খুব ভাল এটা ঘৰুৱা ভাল এটা উপায়।
কেনেকুৱা লাগিলে বাৰু ইমান সহজ উপায় দেখিছেনে ইমান সহজ উপায়েৰে ঘৰতে পোৱা কেইটামান বস্তু যিকিটাৰে আমি আমাৰ স্কিনটো ইমান ভাল কৰি ৰাখিব পাৰো যেটো হৈছে চাউল গুড়াটো মই কলোৱে চাউল গুড়াটোৱে আমাক স্ক্ৰাব কৰাত সহায় কৰে লেতেৰাবিলাক উলোৱাত সহায় কৰে আৰু কফিটো আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল কিন্তু সকলোৱে জানে খুব পিগমেন্টেশনৰ কাৰণেও ভাল ব্ৰাইটনেছৰ কাৰণে ভাল আৰু স্কিনটো কোকোনাট অইলটোৱে ময়শ্চাৰাইজ কৰি ৰাখে মই ভিডিওটো বনাই থাকোতেও বস্তুখিনি বনাই থাকোতেও কৈছো আপোনালোকে মই কেনেকৈ ইউজ কৰিলো আৰু তাৰ বেনিফিটটো এয়া চাওক মই আপোনালোকক ওচৰৰ পৰা দেখাইছো খুব গ্লোই খুব ব্ৰাইট ফিলিংছ এটা হয় আপোনালোকে ইউজ কৰি চাব ভাল পাব নিশ্চয় ভাল পাব মই মোৰ আজি এটা কি বুলি কম বিউটি সিক্ৰেট বুলি কম আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আপোনালোকে চাগে ভাল পাব ইউজ কৰি চাব আৰু যদি ভাল পায় প্লিজ মোৰ ভিডিওটো এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজি বহুত দিনৰ পিছত ভিডিও এটা বনাইছো আপোনালোকে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু ইমানখিনিয়ে কৈ আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব যদি আজিলৈকে সাবস্ক্ৰাইব কৰা নাই নতুন হয় যদি তাকে কৈ আজি ভিডিওটো সামৰিছো নমস্কাৰ